দ্বাদশ শ্ৰেণীৰ সকলো শিক্ষাৰ্থীকে আজি আলোচনাৰ মাজলৈ আদৰণি জনাইছোঁ। আৰু প্ৰথমেই আমি যিটো প্ৰশ্ন আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, প্ৰশ্নটো হৈছে প্ৰত্নতত্ত্ববিদসকলে হৰপ্পা সভ্যতাৰ আৰ্থসামাজিক ভিন্নতা কেনেদৰে নিৰ্ণয় কৰিছিলে আৰু কি কি দিশত ভিন্নতা পৰিলক্ষিত হয়। তো এই প্ৰশ্নটোৰ ওপৰত আমি কি কৰিব লাগিব আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তো প্ৰথমতেই আমি চাম প্ৰশ্নটোৱেনো কি সুধিব বিচাৰিছে। প্ৰশ্নটোত কোৱা হৈছে যে প্ৰত্নতত্ত্ববিদসকলে যিবিলাকে ইতিহাসৰ বিষয়ে অধ্যয়ন কৰি থাকে, তো সেই লোকসকলে হৰপ্পা সভ্যতাৰ আৰ্থসামাজিক ভিন্নতা অৰ্থাৎ সেই সময়ৰ মানুহৰ আৰ্থিক বা সামাজিকভাৱে মানুহৰ মাজত কি আছিলে, ভিন্নতা আছিল নাই, পাৰ্থক্য আছিল নাই, আৰু সেই ভিন্নতাটো কেনেদৰে এই প্ৰত্নতত্ত্ববিদসকলে কি কৰিছে, নিশ্চিত কৰিছে। তাৰমানে একদম সহজ কথাত যদি আমি ক'বলৈ যাওঁ যে হৰপ্পা সভ্যতাৰ মানুহবিলাকৰ মাজত ধনী আৰু দুখীয়া এই পাৰ্থক্যটো আছিলে নাই, আৰু যদি আছিলে সেইটো কেনেদৰে আমি নিৰ্ণয় কৰিব পাৰোঁ, বা পুৰাতত্ত্ববিদসকলে কেনেদৰে নিৰ্ণয় কৰিছিলে, আৰু ভিন্নতা এই পাৰ্থক্যবিলাক কোন কোন দিশত প্ৰতিফলিত হৈছিলে, সেই কথাখিনি আমি ইয়াতে আলোচনা কৰিব লাগিব। গতিকে আমি আলোচনাৰ মাজলৈ আগবাঢ়ি গৈছোঁ। আমি প্ৰথমেই চাম যে পুৰাতত্ত্ববিদসকলে হৰপ্পা সভ্যতাৰ আৱিষ্কৃত ধ্বংসাৱশেষ মানে অৱশিষ্ট যিবিলাক ভাঙি চিঙি জহি খহি যিখিনি ৰৈ যায় সেইখিনিক আমি কি বুলি কওঁ, ধ্বংসাৱশেষ। সেইবিলাক অধ্যয়ন কৰিছে তেওঁলোকে। কবৰস্থান অধ্যয়ন কৰিছে। দৈনন্দিন জীৱনত যিবিলাক ব্যৱহৃত সামগ্ৰী, মানে আমি যিবিলাক সদায় ব্যৱহাৰ কৰোঁ বা সেই সময়ত মানুহে যিবিলাক সদায় ব্যৱহাৰ কৰিছিলে, সেই সামগ্ৰীসমূহ বিশ্লেষণ কৰি সেই সময়ৰ মানুহৰ মাজত আৰ্থিকভাৱে আৰু সামাজিকভাৱে যিবিলাক ভিন্নতা আছিলে সেইবিলাক কি কৰিছিলে, শ্ৰেণী বিভাজন কৰিছিলে তেওঁলোকে, ভাগ কৰিছিলে। তেওঁলোকে মূলতঃ প্ৰধান পদ্ধতি আৰু দিশসমূহৰ জৰিয়তে এই বৈষম্যসমূহ চিহ্নিত কৰিছিলে। কোনকেইটানো প্ৰধান দিশ আছিলে আমি এইকেইটা চাই ল'ম। প্ৰথমতে আমি চাম যে মৃতদেহ সৎকাৰ পদ্ধতি, অৰ্থাৎ মৃতদেহ কেনেদৰে ৰখা হৈছিলে। তাৰ এই বিষয়ে আমি চাবলৈ যাওঁতে প্ৰথমে আমি চাম সমাধি নিৰ্মাণ গাঁথনি, অৰ্থাৎ এজন ব্যক্তি মৃত্যুৰ পাছত তেওঁক কেনেদৰে ৰখা হৈছিলে সেইটোৰ ওপৰত অধ্যয়ন কৰি পেলাই তেওঁলোকে কৈছিলে এই আৰ্থসামাজিক ভিন্নতাটো দেখুৱাবলৈ চেষ্টা কৰিছে। তো সেই সময়ত সাধাৰণতে মৃতদেহসমূহ মাটিত গাঁত খান্দি পুতি থোৱা হৈছিলে, অৰ্থাৎ মৃতদেহবিলাক মাটিৰ তলিত মানে গাঁত খান্দি কি কৰিছিলে, পুতি ৰখা হৈছিলে। কিন্তু কিছুমান কবৰ গাঁত, আৰু যেতিয়া এই গাঁতবিলাক খান্দিছিলে সেই গাঁতবিলাকত পাৰ্থক্য দেখিবলৈ পোৱা গৈছে। যেনেকৈ কিছুমান কবৰৰ গাঁত কি আছিলে, ইটাৰে পকা কৰি নিৰ্মাণ কৰিছিলে, মানে পোৰা ইটা ব্যৱহাৰ কৰি তেওঁলোকে কৈছিলে এই কবৰৰ গাঁতবিলাক নিৰ্মাণ কৰিছিলে। আৰু কিছুমান এনেকুৱা গাঁতো কি হৈছে, আৱিষ্কাৰ হৈছে যিবিলাকত কি হৈছে ইটা ব্যৱহাৰ কৰা হোৱা নাই। গতিকে এইটোৱে নিশ্চিতভাৱে কি কৰিছে, এটা যেন সেই সময়ৰ মানুহৰ মাজত যে পাৰ্থক্য আছিলে ধনী বা দুখীয়া বা উচ্চ বা নিচ, সেই কথাটো প্ৰতীয়মান কৰা যেন অনুমান হয়। আৰু দ্বিতীয়টো হৈছে মৃতকৰ সৈতে ৰখা সামগ্ৰী, অৰ্থাৎ সেই মৃতকজন, সেই যিজন ব্যক্তিক মাটিৰ তলিত পুতি ৰখা হৈছিলে, কবৰ দিয়া হৈছিলে, সেই ব্যক্তিজনত কোনবিলাক সামগ্ৰী ৰখা হৈছিলে। সিন্ধু সভ্যতাত মৰণোত্তৰ জীৱনৰ বিশ্বাসত, মানে মৃত্যুৰ পাছত যাতে তেওঁ বিশেষ কষ্ট নাপায় সেইকাৰণে কি হৈছিলে, মৃতকৰ লগত বিভিন্ন সামগ্ৰী ৰাখিছিলে। পুৰুষ আৰু মহিলা উভয়ৰে কবৰত মৃত পাত্ৰ মানে মাটিৰ যিবিলাক পাত্ৰবিলাক, তামৰ দাপোনবিলাক ৰখা হৈছিলে, অলংকাৰ ৰখা হৈছিলে। আৰু এই অলংকাৰ বা মৃত যিবিলাক পাত্ৰ আছিলে বা দাপোন আছিলে সেইবিলাকৰ ক্ষেত্ৰতো কি আছিলে, পাৰ্থক্য আছিলে। কিছুমান কবৰত এই সামগ্ৰীবিলাক নাছিলে, কিছুমানত আছিলে, আৰু কিছুমানত মূল্যৱান ধাতু পোৱা গৈছে। গতিকে এইটোৱে নিশ্চিতভাৱে কি কৰিব পাৰে, সেই সময়ৰ সামাজিক ব্যৱধানটো বা উচ্চ নিচ এই ব্যৱধানটো কি কৰিছিলে, প্ৰতীয়মান কৰে, মানে দেখুৱাবলৈ চেষ্টা যেন দেখুৱাইছে যেন আমাৰ অনুভৱ এটা হয়। তাৰপিছত আছে অলংকাৰৰ মাজত থকা পাৰ্থক্য, অৰ্থাৎ সেই সময়ৰ মানুহে কেনেকুৱা ধৰণৰ অলংকাৰ পৰিধান কৰিছিলে, তো বা ব্যৱহাৰ কৰিছিলে, সেইখিনি চালেও কি হ'ব পাৰে, সেই সময়ৰ আৰ্থসামাজিক যিটো পাৰ্থক্যটো যেন স্পষ্ট হ'ব, এনেকুৱা এটা আমাৰ অনুভৱ হয়। 1980 দশকত হৰপ্পাৰ এটা কবৰত পুৰুষৰ লাও খোলাৰ ওচৰত 3টা শংখৰ আঙুঠি, শংখ মানে হৈছে কি সাগৰত যিটো পায় শামুকৰ খোলা বুলি আমি ক'ব পাৰোঁ, জেস্পাৰ নামৰ এবিধ সামগ্ৰী তাত ব্যৱহাৰ কৰা হৈছে। তো জেস্পাৰ মানে হৈছে, আমি ইয়াতে চাব লাগিব যে এবিধ কঠিন মূল্যৱান উপৰত্ন। ই সাধাৰণতে ৰঙা ৰঙৰ থাকে, হালধীয়া বা মুগা ৰঙৰ হয়। ই এক প্ৰকাৰ মানে এটা কি হয়, শিল হয়, মানে ৰঙা থাকিব পাৰে, হালধীয়া বা মুগা ৰঙৰ হয়। হৰপ্পা সভ্যতাৰ কাৰিকৰসকলে জেস্পাৰ কাটি আৰু চিকন কৰি, মানে ধুনীয়া কৰি আৰু আভূষণ তৈয়াৰ কৰিছিলে, মানে তেওঁলোকে পিন্ধাৰ অলংকাৰবিলাক তৈয়াৰ কৰিছিলে। হৰপ্পাৰ কবৰস্থানত পুৰুষৰ কংকালৰ ওচৰত এনে জেস্পাৰ মণি উদ্ধাৰ হৈছে, এনেকুৱা জেস্পাৰ বা এনেকুৱা ধৰণে ধুনীয়াকৈ সজোৱা মণি কিছুমান উদ্ধাৰ হৈছে। আকৌ আমি আলোচনাৰ মাজলৈ যাম। জেস্পাৰ আৰু সূক্ষ্ম মণিৰে ধুনীয়াকৈ কটা সৰু মণিৰে নিৰ্মিত মূল্যৱান আভূষণ বা অলংকাৰ পোৱা গৈছে। তুলনামূলকভাৱে আন সাধাৰণ কবৰত এনে দ্ৰব্য সীমিত আছিলে, কিন্তু কিছুমান কবৰত এই দ্ৰব্যবিলাকৰ কি আছিলে, ব্যৱহাৰ একেবাৰে নাছিলে, বা এই দ্ৰব্যসমূহ ৰখা নাছিলে। অৱশ্যে মিছৰৰ পিৰামিডৰ দৰে হৰপ্পাবাসীয়ে মৃতকৰ সৈতে অতিমাত্ৰা ধন সম্পত্তি পোৱা নাছিলে। মিছৰত যিদৰে ৰখা হৈছিলে, কিন্তু এই হৰপ্পাত এনেদৰে ৰখা নাই বুলি উল্লেখ কৰিছে। বা যি কি নহওক, অলংকাৰৰ ব্যৱহাৰৰ ওপৰত
যদি আমি চাবলৈ যাওঁ বা তেওঁলোকে ব্যৱহাৰ কৰা অলংকাৰ পাতিবিলাক যদি আমি অধ্যয়ন কৰোঁ, তেতিয়া আমি সেই সময়ৰ মানুহৰ যিটো পাৰ্থক্য, আৰ্থসামাজিক পাৰ্থক্যটো আমি বুজিবলৈ সুবিধা হয়। এইবাৰ আমি চাম দৈনন্দিন ব্যৱহাৰ্য যিবিলাক সামগ্ৰীবিলাক। পুৰাতত্ত্ববিদসকলে দৈনন্দিন ব্যৱহৃত সামগ্ৰীসমূহক দুটা বিভক্ত কৰি আৰ্থিক বৈষম্য নিৰ্ণয় কৰিছে। অৰ্থাৎ দৈনন্দিন যিবিলাক সামগ্ৰী আছে সেইবিলাকৰ ওপৰত ভিত্তি কৰি কি হৈছে আৰ্থিক বৈষম্যটো বা সামাজিক বৈষম্যটো কি হৈছে নিৰ্ণয় কৰিছে। তো নিত্য ব্যৱহাৰ্য, নিত্য মানে সদায় যিবিলাক ব্যৱহাৰ কৰা সামগ্ৰী, যেনেকৈ মাটি আৰু সাধাৰণ শিলৰে স্থানীয়ভাৱে নিৰ্মিত জাত মানে হৈছে কি আমি যিবিলাক পিচিবলৈ আমি যিবিলাক ব্যৱহাৰ কৰোঁ, যেনেকৈ শিল, মানে আমি বৰ্তমান সময়ত যেনেকৈ জেতুকা খুন্দিবৰ কাৰণে শিল ব্যৱহাৰ কৰোঁ, ঠিক তেনেধৰণৰ এটা সামগ্ৰী হয়। মৃৎ পাত্ৰ, মানে মাটিৰ যিবিলাক পাত্ৰ আছিলে, কেঁচি, গা ঘঁহা যিবিলাক ব্ৰাছ আছিলে আদি সমগ্ৰ অঞ্চলটোৰ সকলো শ্ৰেণীৰ লোকৰ মাজতে পোৱা গৈছিলে। এইবিলাক হৈছে সাধাৰণ শ্ৰেণীৰ মানুহে বা সাধাৰণভাৱে ব্যৱহাৰ কৰা কিছুমান কি আছিলে সামগ্ৰী আছিলে বুলি অনুমান কৰিছে। তাৰপিছত আছে বিলাসী সামগ্ৰী। বিলাসী সামগ্ৰী মানে যিবিলাক মূল্যৱান সামগ্ৰী আছিলে আৰু এইবিলাক সাধাৰণতে উচ্চ শ্ৰেণীৰ মানুহে ব্যৱহাৰ কৰিছিলে বুলি অনুমান কৰা হয়। স্থানীয়ভাৱে সহজলভ্য নোহোৱা, অৰ্থাৎ যিবিলাক সাধাৰণভাৱে নাপায় বা সাধাৰণতে নাপায়, যিবিলাক কি হৈছে দুৰ্লভ হয়, দূৰণি ঠাইৰ পৰা আনিব লগা হয়, মানে এনেকুৱা মূল্যৱান ধাতু আৰু জটিল প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা। আৰু এই যিবিলাক সামগ্ৰী আছিলে বিলাসী সামগ্ৰী, এইবিলাক প্ৰস্তুত কৰি কি আছিলে এটা জটিল প্ৰক্ৰিয়া তেওঁলোকে ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিলে। আৰু এই সামগ্ৰীসমূহক কি বুলি কোৱা হয়, বিলাসী বুলি গণ্য কৰা হৈছিলে। যেনে বালি, চিলিকা, ৰং আৰু আঠা মিলাই পুৰি তৈয়াৰ কৰা ফায়ান্সৰ সুগন্ধি পাত্ৰ। আৰু এই সুগন্ধি পাত্ৰটো কি কৰা হৈছিলে, বিশেষকৈ পাৰফিউম বটল বুলিও সাধাৰণতে কোৱা হয়। তো এনেকুৱা ধৰণৰ সামগ্ৰীও তাত উদ্ধাৰ হৈছে। আৰু এইবিলাকে কি কৰে, সামাজিক বা অৰ্থনৈতিক বৈষম্যটো যেন প্ৰতীয়মান কৰে, সেই কথাটো আমি লক্ষ্য কৰিব পাৰোঁ। তাৰপিছত আছে ভৌগোলিক আৰু স্থানিক ভিন্নতা। ভৌগোলিক আৰু স্থানিক ভিন্নতা, তো সেইটো চাবলৈ যাওঁতে আমি প্ৰথম চাম কেন্দ্ৰীভূত বিলাসিতা। ফয়ান্স, সোণ আৰু ৰূপৰ দৰে মূল্যৱান আৰু দুৰ্লভ সামগ্ৰীসমূহ প্ৰধানকৈ ক'ত পোৱা গৈছিলে, মহেঞ্জোদাৰো আৰু হাৰাপ্পাৰ দৰে ডাঙৰ মহানগৰসমূহতহে এইবিলাক উদ্ধাৰ হৈছে। আৰু কালিবংগৰ দৰে সৰু আৱাসিক অঞ্চলত এইবোৰ অভাৱ ঘটিছিলে। অৰ্থাৎ সৰু যিবিলাক ঠাই আছিলে সেই ঠাইবিলাকত এই সামগ্ৰীসমূহ পোৱা হোৱা নাই। আৰু সাধাৰণতে এইবিলাক পাইছে যিবিলাক ডাঙৰ নগৰ, যেনেকৈ মহেঞ্জোদাৰো, হাৰাপ্পা। আৰু এইটোৱে প্ৰতিমান কৰে যে এই ভৌগোলিক অৱস্থান, অৰ্থাৎ কোনখিনি ঠাইত কেনেকুৱা ধৰণৰ মানুহ ব্যৱহাৰ কৰিছিলে, সেই বৈষম্যটো কি কৰিছিলে এই সামগ্ৰীবিলাকে দেখুৱাইছে যেন অনুমান হয়। ইয়াতে আমি কেইটামান শব্দৰ অৰ্থ বিশেষকৈ আমি দিবলৈ চেষ্টা কৰিছোঁ। যেনেকৈ ফায়ান্স বুলি আমি এটা শব্দ পাইছিলোঁ, ফায়ান্স। তো বালি, স্ফটিক বা চিলিকাৰ মিহি গুড়িৰ লগত ৰং আৰু আঠাজাতীয় পদাৰ্থ মিহলাই সাঁচত ঢালি, মানে বিশেষ সাঁচ এটা থাকে, সেই সাঁচত ঢালি উচ্চ উষ্ণতাত পুৰি গৰম কৰি প্ৰস্তুত কৰা এক বিশেষ চকচকীয়া কৃত্ৰিম পদাৰ্থ হয় এইটো। ইয়াৰ দ্বাৰা সুগন্ধি দ্ৰব্যৰ সৰু পাত্ৰ প্ৰস্তুত কৰা হৈছিলে, খাৰু আৰু মণি নিৰ্মাণ কৰা হৈছিলে। তাৰপাছত জটিল প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰ বাবে ইয়াক অত্যন্ত বিলাসী, আৰু এইটো বনাব যাওঁতে বা বনোৱাটো কি আছিলে, এটা জটিল প্ৰক্ৰিয়া আছিলে, নাই, সেইকাৰণে ইয়াক অত্যন্ত বিলাসী সামগ্ৰী হিচাপে গণ্য কৰা হয়। ইয়াৰ পাছত আমি চাম জেস্পাৰ। এবিধ অপাৰদৰ্শী, কঠিন আৰু মূল্যৱান উপৰত্ন। এইটো এটা কঠিন হয় আৰু এটা মূল্যৱান ৰত্ন বুলি কোৱা হয়। আৰু এইটো কি হয়, সাধাৰণতে এক প্ৰকাৰ শিল হয়। ই সাধাৰণতে ৰঙা, হালধীয়া আৰু মুগা ৰঙৰ হয়। আমি আগতে এইখিনি আলোচনা কৰিছিলোঁ। হৰপ্পা সভ্যতাৰ কাৰিকৰসকলে জেস্পাৰ কাটি আৰু চিকন ধুনীয়া কৰি মণি আৰু আভূষণ আৰু অলংকাৰবিলাক তৈয়াৰ কৰিছিলে, মণিবিলাক তৈয়াৰ কৰিছিলে। আৰু হৰপ্পাৰ কবচনত এইবিলাকৰ কিছুমান উদ্ধাৰ হৈছে, এনেকুৱা মণি। তাৰপিছত আছে লেপিচ লাজুলি। এইটো গুৰুত্বপূৰ্ণ হয়, পৰীক্ষাত আহি থাকে। লেপিচ লাজুলি কি হয়, এবিধ অতি মূল্যৱান গাঢ় নীলা ৰঙৰ দুৰ্লভ শিল হয়। হৰপ্পাবাসীৰ বাবে ই অত্যন্ত প্ৰিয় আৰু মৰ্যাদাপূৰ্ণ আছিলে। আৰু যিয়ে এইবিলাক ব্যৱহাৰ কৰিছিলে সেই ব্যক্তিসকলক কি কৰিছিলে, মৰ্যাদা দিয়া হৈছিলে সমাজত। এই মূল্যৱান নীলা শিলবিধ স্থানীয়ভাৱে উপলব্ধ নাছিলে, অৰ্থাৎ এইবিলাক হিন্দু সভ্যতাৰ ঠাইবিলাকত পোৱা হোৱা নাছিলে। হাৰাপ্পাৰ লোকে ইয়াক আফগানিস্তানৰ চট্টুঘাই নামৰ ঠাইৰ পৰা কি কৰিছিলে, বাণিজ্য, মানে সেইবিলাকৰ পৰা কঢ়িয়াই আনিছিলে বা সেইবিলাকৰ পৰা আনিছিলে। তো সামৰণিত আমি ক'ব লাগিব যে সমাধি নিৰ্মাণশৈলীৰ পাৰ্থক্য, অলংকাৰ প্ৰকাৰ, আৰু আমি যিবিলাক কৈছিলোঁ বিভিন্ন যিবিলাক কি আছিলে ফায়ান্স, জেস্পাৰ বা লেপিচ লাজুলিৰ দৰে দুৰ্লভ সামগ্ৰীৰ অসম বিতৰণ, মানে সমানভাৱে যে সকলো ঠাইতে পোৱা নাই, সেই বিতৰণে প্ৰমাণ কৰে যে সিন্ধু সভ্যতাত উচ্চ আৰু অভিজাত শ্ৰেণী আৰু সাধাৰণ আৰু শ্ৰমজীৱী শ্ৰেণীৰ মাজত স্পষ্ট আৰ্থসামাজিক বৈষম্য বিৰাজমান আছিল।